বন্ধুসকল আজি এই বটলটো কেলি কাটি আছো আপোনালোকে সম্পূৰ্ণকে চাকচোন কিহৰ কাৰণে কাটি আছো বহুত দৰকাৰী ভিডিও হয় আপোনালোকে চালে বুজি পাব আশা কৰিছো বটলটো বহুত দৰকাৰৰ কাৰণে কাটি আছো আপোনালোকে কাৰ এনেকুৱা পৰিস্থিতি হৈ আছে কাটিব লগিয়া হ'ব পাৰে কলগছৰ পানী কেনেকুৱা ওলাব লাগে হেতু আপোনালোকক এবাৰ দেখুৱাই দিও তেতিয়া ধৰক বুজি পাব ইউৰিক এসিড হলে কলগছৰ পানী খালে ভাল হয় হেতু কাৰণে মই এই ভিডিওটো কৰিছো আপোনাৰ যাৰ বেছি হয় তেতিয়া আপোনালোকে 7 দিন খাব যাৰ কম হয় হি 3 দিন খাব প্ৰথমে বা এটা লব লৈ পেলাই ফালি পেলাই তাৰ পিছে এনেকুৱা হেৰি কৰিব জুঙা কৰি তাৰ পিছে ইয়াত বান্ধিবলৈ যদি সুবিধা থাকে তেতিয়া বান্ধিবলৈ চেষ্টা কৰিব আৰু এনেকুৱা মই যেনেকুৱা সিস্টেমত কৰিম তাৰ মানে একচুয়ালি বটলটো বান্ধিব নালাগে ডাইৰেক্ট ভৰাই দিলেই হৈ যাব সাক মই কেনেকুৱা সিস্টেমত মানে কামটো কৰি আছো আপোনালোকে দেখিলে বুজি পাব আশা কৰিছো আৰু যি সকলৰ মানে ইউৰিক এসিডটো বেছি আছে 7 দিন খাব আৰু যাৰ কম আছে হি 3 দিন খালে আশা কৰিছো ভাল হৈ যাব আপোনালোকে সাক কেনেকুৱা মই বা এটো জঙা কৰি ললো আৰু কেনেকুৱা সিস্টেমত জঙা কৰিছো হেতু আপোনালোকে চাওক এবাৰ আৰু মানে হেৰি এনেকুৱা জঙা কৰি বৰাই দিব লাগিব আপোনালোকে ভালকে সাফা কৰি পেলাই বৰাই দিব কলগছটো আগতে এনেকুৱা আপোনালোকে সাফা কৰি লব যিমান সাফা কৰে ইমানেই নিজৰ কাৰণে ভাল আৰু মই ধৰক এপিস মান এনেকুৱা উঠাই দিম আৰু উঠাই পেলাই ধৰক লগাই দিম সোনকালে ভিডিওটো কৰিব লাগিব কাৰণে নহলে দেৰি হৈ যাব আপোনালোকে লাষ্টলৈকে চাই থাকক মই কেনেকুৱা সিস্টেমত মই ফিটিং কৰি আছো বটলটো এনেকুৱা সিস্টেমত আপোনালোকে ভৰাব লাগিব আগতে এনেকুৱা পুটি পেলাই কলগছত পুটি তাৰ পিছত বটলটো ভৰাব লাগিব একচুয়ালি স্লুপিং থাকিব লাগিব পাই হেৰি বাটো স্লুপিং থাকিব লাগিব তাৰ পিছে এটো এনেকুৱা কটা হল নহয় এটো ভৰাই থৈ দিলে হৈ যাব তেতিয়া বান্ধিব নালাগে আৰু এই ঢাকনটো খুলি নথব তেতিয়া এনেকুৱা হ'ব পাৰে পোক পৰুৱা সৰুৱা সোমাব পাৰে বা বৰষুণ দিলো পানী সোমাব পাৰে এটো খুলি নি দিব এনেকুৱা দি পেলাই থৈ গুছি যাব ৰাতিপুৱা আহি পেলাই লৈ যাব আপুনি আৰু মই এয়া আকৌ এতিয়া ৰাতিপুৱা চাব আহিম মই ৰাতিপুৱাটো দৃশ্যটো দেখুৱাম কোলা হৈ যাব ৰাতিপুৱাটো এটো এবাৰ এতিয়া মই ৰাতিপুৱা কোনটোক আহিলো ৰাতিপুৱা আহি পেলাই এয়া কিমানটো পানী জমা হল হেতু এবাৰ দেখুৱাই দিও এয়া চাওক বেছি জমা হোৱা নাই 3 দিন মান খাব পৰা যাব আৰু